बीजेपी और बीपीएफनि बारग' एमएलए बारग' इएम और बारग' एमसिएलए बिथांमोना गाहाय सांग्रांथि कमिटि दादों। बाक्सानि मुसलपुराव बिटिसिनि गाहाय हाग्रामा महिलानि दैदेननायाव दानाय जादों गाहाय सांग्रांथि कमिटि। हाबाफारियाव बाहागो लानानै खौरांनि सिगाङाव माखासे गोनांथार बाथ्रा बुंथियो बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा आसाम सरकारनि रां बावजाखौ लानानै माखासे बाथ्रा बुंथिदों। बिथाङा बुंदों दि बे बाराव आसाम सरकारनि बाजेटआ खम जागोन मानोना दिल्लीनिफ्राय आसाम सरकारा जेसेबां लुबैदोंमोन एसेबां बाजेट मोनबोआखै। बे बोसोराव जोबोद खम मोनबोदों होनना बाथ्रा बुंथियो बिथां महिलारिया। थांनाय बोसोराव जेसेबांखिनि मोनबोदोंमोन बे बोसोराव खम मोनबोदों होनना फोरमायथियो हाग्रामा महिलारि बिथाङा। नाथाय बाजेटआ खम जाब्लाबो बिटिसिआव जौगाखां खामानि मावगोन होनना फोरमायो बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा। लोगोसे बिथाङा सिन्डिकेटनि बाथ्राखौ लानानैबो माखासे बाथ्रा बुंनायखौ जों बे समाव नुनो मोन्दों। श्रीरामपुरनि सिन्डिकेटखौ लानानै सोंथि खालामनायाव बिथाङा बुंदों दि बिटिसिआव जेबो सिन्डिकेट बिफाननि गैया। सिन्डिकेट मुंनि बिफान दंब्ला आंनो सालायगौमोन होनना खौरांनि सिगाङाव बुंथियो बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा। आरो बेफोरनि अनगायैबो बिथाङा मा बाथ्रा बुंथिखो नोंथांमोना आबुङै मिथिना लादो। অসম চৰকাৰৰ বাজেটটো মই কম আমি যিমান দূৰ জানো অসম চৰকাৰৰ যেনেকৈ বিচাৰিছে দিল্লীৰ পৰা এই হিচাপত পইচা পাবলৈ সক্ষম হোৱা নাই, বহুত কম পাইছে বুলি আমি জানো। যেনিবা যোৱা বছৰত 100 টকা পাইছিল অসম চৰকাৰে দিল্লীৰ পৰা, তো 100 টকাতকৈ কমত আহিছে, 80 টকা মাত্ৰ পাইছে সিহঁতে, বহুত কম। তো এই হিচাপত আপুনি বিটিচিওতো কম পাব। যেনিবা যোৱা বছৰ বিটিচিয়ে 100 টকা পাইছিল, হয়তো 100 টকা নাপাবও পাৰে এইবাৰ, কিন্তু বঢ়াবহে লাগিছিল, 110 বা 120 হ'ব লাগিছিল। কিন্তু মই যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অসম চৰকাৰে যেনেকৈ পাইছে প্ৰপৰ্চনেট পাব লাগে এই হিচাপত পোৱা নাই, কম পাব, কম পাইছে বুলি জানো। বিটিচিও মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হলেও এইটোতে আমি এই বছৰটো চলাব লাগিব। কম বাজেট পালে আপুনি সুখী হ'ব জানো বিটিচি উন্নয়নৰ কাৰণে? মই কি কৈছে সুখীৰ কথা নহয়, মই কাম কৰিম, পইচা কম হ'লে কি হ'ব। কিন্তু মই বিচাৰিছে কণ্ট্ৰেক্টাৰ বিচাৰিছে মই বাকীত কাম কৰা মানুহ বিচাৰিছোঁ, অহা বছৰত দিম। মই কাম কৰাৰ ক্ষেত্ৰত কম নহয়, পইচা কম হ'লেও কামটো কৰিম, কাম বাধা নহয়, বাকী কৰিব লাগিব, মই গৈ হেড দিম। ছাৰ অখিল গগৈয়ে দাবী কৰিছে যোৱাকালি এইবিলাক কি ডিপাৰ্টমেণ্ট, এইটো কি ডিপাৰ্টমেণ্ট, এইটো কি ডিপাৰ্টমেণ্ট? কিবা ডিপাৰ্টমেণ্ট আছে আপোনাক আৰু জয়ন্ত মল্ল বৰুৱাক কৈছে দুৰ্ভোগ নাই, এইটো ডিপাৰ্টমেণ্ট PWD ডিপাৰ্টমেণ্টৰ কথা কৈছে না চেৰিকালচাৰত না এগ্ৰিকালচাৰত? চেণ্ডিকেট কিবা ডিপাৰ্টমেণ্ট আছে? ডিপাৰ্টমেণ্ট থাকিলেহে মই চলাব, ডিপাৰ্টমেণ্টে নাই। ষ্টেট গভৰ্ণমেণ্টৰ লগত আছে, মইতো দেখা নাই চেণ্ডিকেট ডিপাৰ্টমেণ্ট বুলি। যদি ডিপাৰ্টমেণ্ট আছে চেণ্ডিকেট তেতিয়া মই চলাম। নাজানে সি একো নাজানে, চিণ্ডিকেট ডিপাৰ্টমেণ্ট আছে নেকি? আমাকতো দিয়া নাই। ষ্টেট গভৰ্ণমেণ্টৰ লগতো ডিপাৰ্টমেণ্ট নাই। ষ্টেট গভৰ্ণমেণ্টৰ লগত চিণ্ডিকেট ডিপাৰ্টমেণ্ট আছে, যদি আছে আমাক ট্ৰেন্সফাৰ দিয়া নাই। কিন্তু বিটিচিৰ চিণ্ডিকেট ডিপাৰ্টমেণ্ট নাই। চিণ্ডিকেট যদি ডিপাৰ্টমেণ্ট থাকিলে হয় তেতিয়া আমি চলাব পাৰিলে হয়, ডিপাৰ্টমেণ্টে নাই, কেনেকৈ চলাম?